এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ You cannot be. You cannot be God. Hi, hello, namaskar. Welcome back to my YouTube channel. আজি ভিডিওটো মই পুৱাই আৰম্ভ কৰিছো প্ৰথমতে অকমান নাস্তা কৰি লওঁ তাৰ পিছত আপোনালোকক কৈ আছো এয়া বৰ্তমান মই লৈ লৈছো ব্ৰেড আৰু কলমান দৈ প্ৰথমতে খাই লওঁ নাস্তাটো কৰি লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো আপোনালোকে তো গম পাই আছে যে আমাৰ মৰমৰ জুবিনদাৰ বিষয়ে বহুতো মানে কিবা কিবি হৈ আছে কিবা কিবি মানে কি একচুয়ালি তেখেতে কৈছিলে মানে ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছে তে হি ইজ এ মেন মানে ভগৱান শ্ৰীকৃষ্ণ অৱতাৰহে লৈছিলে তেখেত আছিলে একজন প্ৰকৃততে মানুহ মানে মনুষ্যৰ অৱতাৰহে লৈছিলে তেখেতে গতিকে সেই কথাখিনিয়ে বুজাব বিচাৰিছিলে কিন্তু কোনো কাৰণত মাজুলী সত্য অধিকাৰ বা কোনো তেনেকুৱা মানে মহাপুৰুষ বা সত্য অধিকাৰৰ বিষয়ে কোৱা নাছিলে কিন্তু সেই কথাটোকে ইমানখিনি বিতৰ্ক হৈ গৈছে মানে ক'বলৈ আৰু ভাষাই নাই আপোনালোকে চাগে নিউজত চাই আছে প্ৰত্যেকটো কথা গম পাই আছে কিন্তু ইমানখিনি বেয়া লাগিছে য'ত নেকি আমাৰ হাৰ্থক হিয়াৰ আমঠু হয় তেখেতে কোৱা কথাটো একচুয়ালি ইমানে বেয়া নহয় কিন্তু এটা কথা তেখেতে মাজে মাজে কৈ থাকে সেইটো আমি সবেই জানো এটো মানে কি কয় আৰু এটোটো আপুনি কৈছোই আৰু মই দেখাই দিছো অলপ বুজি পাইছে চাগে কিন্তু মই আজি এইখিনি কথা মানে ক'বলৈ নাযাওঁ এই কথাটো কিন্তু হলো তথাপিতো আৰু এজন যিজন মাজুলীৰ তেখেতৰ সংগীত মানে যিটো বঁটা প্ৰদান কৰিছিলে সেই সংগীত বঁটা প্ৰদান কৰা মানুহজনেও তেখেতেও কৈছে যে কোনো কাৰণত তেখেতে মানে কি মাজুলীৰ সত্ত্বাধিকাৰ বা কোনো কোৱা নাছিলে কিন্তু এই কথাখিনি ইমান যে কন্ট্ৰভাৰ্চ হৈ গৈছে মানে ক'বলৈ আৰু মানে কি ক'ব এই কথাখিনি ইমানতে শেষ কৰিব লাগে কাৰণ আমাৰ তেখেত আমাৰ ভূপেন্দাৰ পিছত তেখেতেই আছে আমাৰ এজন মৰমৰ সংগীত শিল্পী গতিকে সেইখিনি আমি সবে আদৰ কৰিব লাগে তেখেতেনো কি কৈছিলে সেইখিনি কথা আমি এবাৰ শুনি লওঁ আপোনালোকো মন দি শুনক তাৰ পিছত এইটো বিষয়ত আলোচনা কৰি আছো এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ You cannot be. You cannot be God. Right. এটা বুদ্ধিজমত কয় যে বুদ্ধই কৈছে যে you are God. I am not. যেটা বুদ্ধই কয় আমার মনে হয় কেউ কয় যে প্ৰভু ঈশ্বৰ মই ঘেন্টা নেই হ্যাঁ সো এইবিলাক বস্তু নাকিয়া কৰিব লাগে সো ডোন্ট সে প্ৰভু ঈশ্বৰ yes you respect right you respect me don't say that তেতিয়া মোক খং উঠে এই প্ৰভু ঈশ্বৰ এইবিলাক নাই এইবিলাক হিন্দুইজমতো নাই ক'তো নাই আমাৰ মই এটা কথা কওঁ ইয়াত কৃষ্ণ ভগৱান নহয় তেওঁ কেতিয়া ভগৱান নাছিলে he was a man আৰু এটা কথা কম নেকি সেইটো ইয়াত নকওঁ বাৰু ইয়াত ক'লে দিগদাৰ হ'ব আৰু এই আপুনি বহুত আগৰ পৰা আৰম্ভ কৰিছে মানে টাইম নাখাব It's 12 ৰাম মোক সেইবিলাক নালাগে আজি কামটো কৰক বছ খতম কৰক Be precise.
আৰু লগতে এখন ষ্টিলে দুষ্পন্ত বৰাই আপোনাক আগবঢ়াব আৰু জুবিন ফিল্মছ ক্লাবৰ সদস্যসকলেও তেখেতক সশ্ৰদ্ধ আদৰণি জনাব এয়া মাজুলীৰ এক স্মাৰক আন্দোলন কৰিছে এটি চাপিৰে জুবিন গাৰ্গক প্ৰভু হিচাপে